লাভলিনাক ট্ৰল নকৰিব। বেয়া সময়ত যদি আপুনি কাষত নাই তেন্তে ভাল সময়তো কাষত থকাৰ অধিকাৰ নাই। এই সময় লাভলিনাক সাহস দিয়াৰ। পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছতেই একাংশৰ টাৰ্গেট লাভলিনা বৰগোহাঁই। পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত চীনা বক্সাৰ লি কিয়ানৰ হাতত পৰাস্ত হ'ল অসম কন্যা লাভলিনা বৰগোহাঁই। ফলত বক্সিঙত এটা নিশ্চিত পদক হেৰুৱালে ভাৰতে। 2020 অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল লাভলিনাই। 2023 IBA ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি আনিছিল লাভলিনাই। 2020 চনত লাভলিনাই লাভ কৰিছিল অৰ্জুন বঁটা। চলিত পেৰিছ অলিম্পিকৰ বাবেও দীৰ্ঘ সময় ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল বক্সাৰগৰাকীয়ে। প্ৰথমখন মেচত জয়লাভ কৰি আশাৰ সঞ্চাৰ কৰিছিল পদক জয়ৰ। কিন্তু অন্তিম মুহূৰ্তলৈকে চেষ্টা কৰিও অৱশেষত কোৱাৰ্টাৰ ফাইনেলত থমকি ৰয় লাভলিনা। হাঁহি হাঁহি অলিম্পিকৰ যাত্ৰা আৰম্ভ কৰা লাভলিনাই অৱশেষত সেমেকা চকুৰে বিদায় ল'লে। এই সময় এতিয়া লাভলিনাক সাহস দিয়াৰ। আকৌ ন ৰূপেৰে জিলিকি উঠিব অসম কন্যা। নিউজ ডেস্ক ৰিপৰ্ট NZ নিউজ।